হেল্ল' বন্ধুসকল, বৰষুণৰ বতৰটো ফুৰিব ওলালোঁ অলপ ৰাস্তাই ঘাটে। তো আপোনালোকে চাই থাকক, আজি আপোনালোকক ৰাস্তা ঘাট দেখুৱাম। বহুত মজা লাগিব বে, বৰষুণৰ বতৰ ন, ঘূৰি ভাল লাগে। ছাতিটোতো ল'বই লাগিব, এইটো ইম্পৰ্টেণ্ট আজিকালিৰ দিনত, এইটো বতৰত মানে। তো চাই থাকক, আপোনালোক দেখি আছোঁ ৰাস্তা ঘাট পথ বাট, বজাৰটো দেখুৱাম যা। ঠেং আহি পালোঁ দেই ৰাস্তা, আৰু ইফালে ৰাস্তাটো আপোনাক দেখুৱাম ৰ আপোনালোকক। আপোনালোকে ভাবি আছে কি বাহ 1 ছেকেণ্ডত আহি গ'ল ৰাস্তাত, বাহ। তো এনেকুৱা কথা নহয়, মই মানে এই ৰাস্তাটো আপোনালোকতো আগৰ ভিডিঅ'ত চাই চাগে, ৰাস্তাটো ইমান কাষতে আমাৰ 100 মিটাৰ হয়। এইটো মানে বোকা আছেতো, এইটো কাৰণে আপোনালোকক দেখুৱালোঁ আকৌ। তো আপোনালোকে চাই থাকক। তো ইয়াৰ পৰা একেবাৰে আমি বজাৰলৈ যাম এইটো ৰাস্তা দি। হ'ব আৰু 300 মিটাৰমান, 300 350 হ'ব, ইমান ওচৰতো নহয় দেই, 1 কিলোমিটাৰ ধৰ। বৰষুণ বতৰ বে, কি ভাল লাগি আছে বে ফুৰিবৰ কাৰণে। বাহ 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 বাহ। এতিয়া আপোনালোকক মোৰ মুখটো দেখুৱাব লাগিব নহয়, চাওক। বৰষুণৰ বতৰ কিন্তু বন্ধুসকল এটা প্ৰব্লেম দেই, মানে ছোৱালীবিলাকে বাহিৰত নোলায় নহয়, ঘৰৰ ভিতৰত সোমাই থাকে। মানে ল'ৰা মানে যদি মানে বৰষুণৰ বতৰ বাহিৰত ওলাং মানে এই কেলা ল'ৰাবিলাকক দেখা পাং খালি বে, ছোৱালীবিলাকৰ মানে দেখিব পোৱা নাযায় আৰু। ঘৰৰ ভিতৰত বোকা লাগিব বুলি ঘৰৰ ভিতৰত সোমাই থাকে ন, সেইটো কাৰণে ভাল নালাগে। মানে বতৰটো ভাল লাগে, কিন্তু ছোৱালীবিলাকৰ কমি আৰু। এইটো আমাৰ গাঁৱৰ পথ হয়, মানে গাঁৱৰ ভিতৰত সোমাই যোৱা আৰু পথ আকৌ। আৰু এইটো আমাৰ কৃষ্ণ মন্দিৰ হয়, মানে ইয়াত আমাৰ হোলী পূজা হয় আৰু মানে অমাৱস্যা পূৰ্ণিমাত ইয়াত পূজা কৰে। এইখিনিত আহি পালোঁ। কিমান ধুনীয়া বে আমাৰ মন্দিৰটো, চাওকচোন বন্ধুসকল। ইমান ধুনীয়া মন্দিৰ, এইটো কৃষ্ণ মন্দিৰ হয়। আৰু ইয়াত বাজাৰ ইণ্ডিয়াৰ অফাৰ দি আছে বে, যাব লাগিব বে। गाड़ी स्टार्ट कर। चप्पल छूट गया। हम फर्स्ट गाड़ी चला কিবা কিবি গিঞ্জি ঠিঞ্জি আনিব, গৰমকালি আহিল ন। অকল বজাৰখন পাং হলুং মানে হৈছোঁ আৰু। তো আপোনালোকে চাই থাকক, মানে মোৰ অসমীয়াবিলাক কিন্তু বহুত ডেঞ্জাৰ হয় দেই। তো ভাই মানে যিমান মানে মোৰ ছাবস্ক্ৰাইবাৰ আছে আমাৰ, যাতে মানে সকলোৱে মোক ছাপোৰ্ট কৰে আৰু। ভাষাটো এনেকা যাতে নকয়। তো পালোঁ আৰু 1 মিনিট 1 ছেকেণ্ডত দেখাইছোঁ বজাৰখন আপোনালোকক। এইগিলা কি বে, কি এইগিলা হেমন্ত ডাঙৰীয়া এইবিলাক কি হৈ আছে? আৰু প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনালোকে কি এইবিলাক ৰাস্তা ঘাট কি নবনাই নেকি? কি আমাৰ কষ্ট হয় নহয় এইবিলাক। আৰে বন্ধুসকলক ভাবকচোন, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ এই বৃত্তি আৰু এই প্ৰমোদ বড়ো ডাঙৰীয়া কি কৰি আছে এইবিলাক? বাইচান্স যদি এক্সিডেণ্ট হয় ইয়াত কোনে ৰিক্স ল'ব? তো মানে অনুৰোধ কৰোঁ, মানে জলদি যাতে বনাই দিয়ে আৰু। বন্ধুসকল, আমাৰ শিৱ বাবা মন্দিৰ আহি পালোঁ ইয়াত, শিৱ মন্দিৰ মানে। আপোনালোকে শিৱ বাবা ক'লেতো হয়তো এইটো আৰু কি বাবা বে, এইটো ক'ব পাৰে ন। তো ইয়াত শিৱ বাবা মন্দিৰ আহি পালোঁ। ইয়াত মানে সৰুকৈ ফিল্ড এটা আছে, ইয়াত চব পানী হৈ গ'ল, মানে পানী হৈ গ'ল একদম। বতৰটো মানে ৱেডাৰ ইমান ভাল নহয়, ঠিক নাই কোন সময় কি হয়। বৰষুণৰ জেগাত যদি পইচা পৰিলে হয় বে। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। কেলা ধুনি মালুম হুলুং হে বে। বন্ধুসকল ফিৰছে চাৰিআলিত পালোঁ, মানে ইয়াত চাৰিআলি পালোঁ। বজাৰৰ ভিতৰত যোৱা নাই এতিয়ালৈকে, বজাৰৰ ভিতৰত যাম বুলি ভাবিছোঁ। তাৰ আগত মানে এই বৰ্ডাৰ বেংকত যাব লাগিব, হাতত লাল কৰি নোহোৱা হৈ আছে। তই যা। তো বন্ধুসকল আহি পালোঁ বৰ্ডাৰ বেংক, এইটো চাব পাৰে, ইয়াতে পইচা উলিয়াব লাগিব। তো দুখীয়া মানুহ বে, ATM নাই, ইয়াতে ওলাব লাগিব আৰু বৰ্ডাৰ বেংক। তো বন্ধুসকল ইয়াত চবেই দুখীয়া মানুহ হেন লাগি আছে, তাৰ মানে চবৰে ATM নাই চাগে, চব মানে বৰ্ডাৰ বেংকত লাইন হ'ব আহি আছে, মানে তেনেকুৱা লাগি আছে আৰু। আৰু এইটোতো 1 নম্বৰ দুখীয়া মানুহ হয়, আমাৰ নিচিনা মানে খুৰী কাটি খাং আৰু আমি একেলগে। তো বন্ধুসকল এতিয়া মানে এইটো দি দিলোঁ মই বৰ্ডাৰ বেংকৰ একাউণ্টটো, মানে যিমান আছে আৰু 500,000 সেইটো উলিয়াই ল'ম আৰু। তো বন্ধুসকল ফাইনেলি মানে বৰ্ডাৰ বেংকৰ পৰা পইচাটো উলিয়াই ল'লোঁ। এতিয়া বজাৰত গৈ মাংস কিনিম আৰু ঘৰত যাম। তো বন্ধুসকল এইখিনিয়ে থাকিল মানে ভিডিঅ'টো, আৰু মানে লাম্ভা নকৰোঁ আৰু মানে দীঘলীয়া নকৰোঁ আৰু। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিলোঁ। বাই বাই, থেংক ইউ।